নমস্কাৰ মই সকলোকে অশেষ ধন্যবাদ জনাইছো মই যেটো ভিডিও বনাইছিলো যে যোৰহাটৰ পিতা আৰু গুৱাহাটীৰ ডাক্তৰ পুত্ৰৰ কথোপকথনৰ ওপৰত আপোনালোকৰ ইমান মৰম ইমান আশীৰ্বাদ ইমান সাপোৰ্ট পাইছো মই বহুত আপোনালোকৰ ওচৰত অশেষ কৃতজ্ঞতা স্বীকাৰ কৰিছো আৰু সাহস পাইছো আৰু নিজক মনতে মানে এনেকুৱা লাগিছে যে মোৰ কথাখিনি যে আপোনালোকে মই কথাখিনি বুজি পাইছো আপোনালোকে মোক বুজি পাইছে মোৰ কথাখিনি বুজি পাইছে আপোনালোকে বুজি পাই তেখেতক বুজি পাইছে আৰু যিমানখিনি মানুহে মোৰ ভিডিওটো চাইছে যিমানখিনি মানুহে মোক ইমান ধুনিয়া ইমান দীঘল কমেন্ট লিখি দিছে সেই সকলোবোৰ মানুহে তেখেতক বুজি পাইছে তেখেতে বহুত কেজন মানুহৰ বেয়া কমেন্টৰ পৰা তেখেতে বাছি গৈছে তেখেতে মানসিকভাৱে অলপ হলো কষ্টটো কমকৈ পাইছে যদিহে আমি হকে নহকে কমেন্ট কৰি তেখেতক মানসিকভাৱে দুৰ্বল কৰিলোহেতেন আৰু আমাৰ বহুত বেয়া লাগিলহেতেন তো যি কি নহওক আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈও আপোনালোকে মোক ইমান দীঘল কমেন্ট লিখি কেনে আপোনালোকে মোক সাপোৰ্ট কৰিছে আৰু তাৰ ভিতৰত বহু কেজন দাদাও আছে পৃথিৱীখনত বহুত ভাল মানুহ আছে কিন্তু ইমানখিনি কমেন্ট মই গোটেই কেইজনক মই যিখিনি পাৰো সেইখিনি ৰিয়েক্ট দিছো কিন্তু কমেন্টখিনি মই ৰিপ্লাই লিখিব পাৰা নাই আৰু মই ভিডিও আকাৰে আপোনালোকক গোটেই যিমান যিসকলে মোক কমেন্ট লিখিছে মই আপোনালোক ভিডিও আকাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আমাৰ জানে মই মুছলিম ধৰ্মৰ পৰা এতিয়া আমাৰ ৰোজা চলি আহিছে মানে আৰম্ভ হৈছে আজি দুটা ৰোজা গল তো সেই কাৰণে অকমান টাইমৰ খেলিমেলি হৈছে যিমানখিনি মই কমেন্ট পঢ়িছো গোটেইবিলাকে মোৰ হাৰ্ট টাচ মানে দিলৰ পৰা যে আপোনালোকৰ মোৰ অনুভৱখিনি মই যেনেকৈ ডাইৰেক্ট মই ভিডিওটো কৰিছো ডাইৰেক্ট আপোনালোকলৈ প্ৰেৰণ কৰিছো মই তাত না এডিট কৰিছো না কি মানে মনত এটা খুব হৈ গৈছিল কিছুমান বস্তু ফিলিং আহে বুজি পাও আমি সেইখিনি আপোনালোকক বুজি পাইছে বহুত ধন্যবাদ বহুত মৰম দিছে তাৰে ভিতৰত বহু কেইখিনি কমেন্টত গোটেই কেইটা কমেন্ট মই পঢ়িবলৈ চেষ্টা কৰিম এটা কমেন্ট মই লিখি থৈছো যে বাইদেউ মই আৰু মোৰ লৰা ছোৱালীও ভুগি আছো মোৰ হেইটো বহুত বেয়া লাগি আছে মোৰ মানে কেতিয়াবা যিকোনো সময়ত সেই কথাখিনি মোৰ মনত পৰি আছে মানে বুজাব পৰা না মই আপোনালোকক যে এনেকুৱাকৈ এটা কমেন্টত যে যেতিয়া আমি কমেন্টত আমি মানুহক লিখিম মনৰ কথাখিনি প্ৰকাশ কৰিম আমাৰ মনত কেনেকুৱা কি ঘটি থাকে যোন ভুক্তভোগী হয় তেখেতে বুজি পায় গতিকে সেই ফন্টিজনিক মই ফন্টি বুলিয়ে কৈছো মোৰ ফেসবুক পেজটো আছে সৈয়দা ৰাণীমণি কাজী বুলি তুমি মোক তাতে মেসেঞ্জাৰত এটা মেসেজ কৰিবা তাৰ পিছত কন্টাক্ট কৰি মই তোমাৰ লগত অকমান কথা পাতিম যি পাৰো যিখিনি পাৰো সেই হিচাপে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু জীৱনত কি হয় যে এই যে ষ্টাৰ্টিংটো আমাৰ যে পৰকীয় প্ৰেম বুলি কওঁ যে আমি পৰকীয় প্ৰেম কেতিয়াও নাথাকে প্ৰেম কেতিয়াও পৰকীয় হ'বই নোৱাৰে এইবিলাক মানুহৰ এটা এনজয়মেন্ট বুলি কয় এইবিলাক মানুহৰ এটা নিজৰ কুচৰিত্ৰৰ কাৰণে বেলেগক অশান্তি দিয়া হয় যদি তোমাৰ কেনেকুৱা ধৰণৰ অশান্তি কেনেকুৱা ধৰণৰ দুখ পাই আছা আল্লাহে ওপৰলৈ ভগৱানে তোমাক ভাল কৰক তোমাৰ ল'ৰা ছোৱালী এটাক ভাল কৰক তোমাক ধৈৰ্য দিয়ক প্ৰথম কথা কাৰণ মই তোমাৰ লগত ইমানখিনি কথা পাতা নাই মই নাজানো এটা কমেন্টৰ পৰা মই ইমান ক'ব নোৱাৰো বা এটাই কথা কওঁ সকলোকে কওঁ আমাৰ কি হয় আমাৰ যেতিয়া কিছুমান আমাৰ জীৱনলৈ ধুমুহা আহে সকলোৰে আহে পাৰফেক্ট লাইফ পাৰফেক্ট জীৱন আমাৰ কাৰো নাথাকে কিন্তু সংগ্ৰাম আমি কৰিব লাগিব সংগ্ৰাম কৰি আমি যদি হাৰি যাও কেতিয়াবা হয় ময়ো দুৰ্বল হওঁ কেতিয়াবা তেখেতেও দুৰ্বল হয় কেতিয়াবা আপুনিও দুৰ্বল হৈছে দুৰ্বল আমি সকলোৱে হৈ যাও কিন্তু আমি উঠিব লাগে আমি কৰিব লাগিব কিয় গম পাইছে না আমাক ভাল পোৱা কোনোবা মানুহ আছে আমাৰ কাৰণে কোনোবাই জীয়াই আছে কোনোবাই আমাৰ সাহসত দুনিয়াখন দেখি আছে আমাৰ লগত বহুত কেইজন মানুহ জড়িত হৈছে যে আমি আমাৰ পৃথিৱীখনৰ পৰা গুচি গলে সেই মানুহখিনিও যথেষ্ট দুখ পাব তো আমি কি কৰিব লাগিব দুখ এটা কথা চাও আমাৰ জীৱনত দুখ আহিছে নহয় সুখটো আছিল যদি সুখ আহি দুখ
সুখ গুচি গৈ দুখ আহিছে তেতিয়াহ'লে দুখ গুচি গৈ সুখ আহিব আমাৰ এখন এটা আমাৰ জীৱন হয় এইটো আমাৰ জীৱন এখন আমি কোনো চিনেমাত থকা নাই যে চিনেমা এখনত লিখি দিয়ে যে 5 years after 10 years after আমি সেইটো দেখাব নোৱাৰো কিন্তু কৰ্মৰ ফল আছে গতিকে এই ভিডিওটো মই এই ভণ্টিজনীক ভিডিওটিৰ জৰিয়তে কৈছো যে ধৈৰ্য ধৰা যিটো হৈছে আৰু তাৰ ভিতৰত তুমি মোক যেনে তেনে কন্টেক্ট কৰিবা মোৰ যতে কন্টেক্ট কৰা মোক মই তোমাৰ লগত কথা পাতিম আৰু যিমানখিনি পাৰো যিখিনি পাৰো সেইখিনি মই তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম যেনেকৈ নহওক যিটো সাইডেদি নহওক তো মানুহে আমাৰ কি হয় অকমান কথা কওঁ মানুহে আমাৰ যেতিয়া এটা সম্পৰ্ক থাকে নহয় আমাৰ সম্পৰ্ক যেতিয়া আমি কাৰোবাৰ পৰা দুখ পাওঁ যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কাৰোবাৰ পৰা দুখ পায় আমি আমাৰ দুখখিনি আমাৰ দুখখিনৰ কাৰণে আমি ফাইট নকৰো আমাৰ দুখখিনি আমি হজম কৰিব পাৰো প্ৰত্যেক মাইকী মানুহে কাৰণ কিয় মই মাইকী মানুহৰ কথা কৈছো এইটো মই এনেকুৱা নহয় যে এইটো মই মতা মানুহৰো কথা কৈছো মাইকী মানুহৰ কথা কৈছো নাই কোৱা মই এইটো অকল মাইকী মানুহৰ কথা কৈছো কাৰণ কিয় এগৰাকী মাইকী মানে এগৰাকী মাতৃৰ ফিলিংছটো অনুভৱটো বেলেগ সেই কাৰণে আমি মাতৃ হয় সেই পিতৃজনেও সন্তান জন্ম দিব পাৰিলেহেঁতেন কিন্তু আমি মাতৃ আমাৰ সন্তানটো আমাৰ গৰ্ভত থাকে আমি এটাই মানুহ থাকো তেতিয়া কি হয় আমাৰ সন্তানটো পৃথিৱীত যেতিয়া বেলেগৰ পৰা আঘাত পায় দুখ পায় তেতিয়া আমি দুখ পোৱা আঘাতখিনিৰ পৰা আমি ফাইট কৰিবৰ কাৰণে আমাৰ এনেকুৱা না আমি হজম কৰি ল'ব পাৰো কিন্তু সন্তানৰ ক্ষেত্ৰত আমি হজম কৰা বহুত টান আৰু পৃথিৱীখন বহুত জটিল হয় মানুহে কি ক'ব প্ৰত্যেক মানুহে আজি মই আপোনালোকৰ লগত কথা পাতিছো কালি আপুনি কাৰোবাৰ লগত কথা পাতিছে কালি মোক এজনে মানে মোৰ যেতিয়া প্ৰবলেম হ'ব কালি মোক বহুত মানুহে বহুত ধৰণৰ নানা ধৰণৰ আইডিয়া দিব মোৰ যেতিয়া একো নাথাকিব তেতিয়া মোৰ লগত কোনো নাথাকে যদি মোৰ কিবা এটা থাকিব তেতিয়াহে মোৰ লগত ইভেন আপোনাৰ সকলো ৰিলেটিভছ আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল যিমান যে আছে প্ৰায় ভাগে কিন্তু 94% আৰু বাকি 6% যে থাকে ৰিয়েল মানুহ থাকে আৰু সেই যে বিপদত আপোনাৰ লগত যিখিনি মানুহ থাকে বিপদত যিখিনি মানুহ আপোনাৰ লগত থাকিব সেই মানুহখিনি আপোনাৰ পৃথিৱীৰ সকলোতকৈ আপোন মানুহ সেইখিনি মানুহ আপোনাৰ সুখে দুখে সেইখিনি মানুহ যদি আপোনাৰ বেয়া সময়ত আছে আপোনাৰ ভাল সময়ত কি প্ৰত্যেকটো সময়তে থাকিব তো গতিকে কি হয় আমি কাৰ পৃথিৱীখনত এনেকুৱা ইমান সকলোবোৰ বেয়া মানুহ আমি লগ নাপাওঁ আমি ভাল মানুহ লগ পাওঁ কিন্তু আমাৰ কি হয় প্ৰত্যেকটো বস্তু আমাৰ যেতিয়া আমি জীৱনত বেয়াবিলাক পাওঁ নহয় আমি ভালবিলাক পাহৰি যাওঁ আমাৰ জীৱনত কিবা নহয়তো কিবা ভাল হৈছে আপোনাৰ জীৱনতো কিবা নহয় কিবা ভাল হৈছে মোৰ জীৱনতো কিবা নহয় কিবা ভাল হৈছে তো বেয়াখিনিক আমি সাইড কৰি থব লাগে এনেকুৱা নহয় আজি যে মই আপোনালোকৰ লগত এইখিনি কথা কৈছো এইখিনি কথা কওঁতেই মোৰ সময় লাগিছে সকলোৰে সময় লাগে কি হয় মানুহে ধৈৰ্য আৰু সহ্য কৰিব পৰা আৰু মানুহৰ ভাৱধাৰাবিলাক মানুহৰ এজৰ লগত অকমান চেঞ্জ হয় মানুহ এজৰ লগত চেঞ্জ হোৱাৰ উপৰিও আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি জীৱনত যিখিনি পাইছে সেইখিনিৰ পৰা আপুনি জীৱনৰ পোৱাখিনিৰ পৰা আপোনাৰ জীৱনত বেছি জ্ঞান হয় বেছি ধৈৰ্য আহে জীৱনটোক আপুনি চলাবলৈ শিকি যায় আমি স্কুলীয়া শিক্ষা লওঁ আমি শিক্ষকৰ গুৰু শিক্ষা আমাৰ কাৰণে বহুত দৰকাৰ হয় কিন্তু কিছুমান ক্ষেত্ৰত জীৱনে আমাক ইমান শিকায় আমি ইমান ধুনীয়াকৈ শিকি যাওঁ যে জীৱনৰ লগত আমি ধুনীয়াকৈ জীৱনটো চলাই নিবলৈ আমি শিকি যাওঁ কাৰণ কিয় আমাৰ লগত স্বাৰ্থ থাকে বিশেষকৈ মাতৃসকলক কৈছো আমাৰ লগত স্বাৰ্থ এটাই থাকে আমাৰ সন্তানবিলাক আমি আমাৰ সন্তান যেতিয়ালৈকে আমি এগৰাকী মাতৃ আমি যেতিয়ালৈকে মই সেইদিনাখন কৈছো যেতিয়ালৈকে আমি মৰি নাযাওঁ মৰা মৃত্যুৰ শেষ নিশ্বাসলৈকে আমাৰ এটা দায়িত্ব থাকে আৰু সেই প্ৰত্যেকটো মাতৃয়ে কৰে তাৰে ভিতৰত কোনোবা মাতৃ নকৰে সেইটো বেলেগ কথা তো গতিকে এনেকুৱা এটা কমেন্ট পাইছো মই এনেকুৱা যদি কাৰোবাৰ লগত ঘটি আছে এনেকুৱা নহয় সাবা পৃথিৱীখনত বহুত মানুহৰ জীৱনত বহুত ঘটনা ঘটি আছে মানুহে এনেকুৱা হয় কোনোবাই প্ৰকাশ কৰে কোনোবাই প্ৰকাশ নকৰে হয়তো কোনোবাই প্ৰকাশ কৰিব পাৰে কোনোবাই প্ৰকাশ কৰিব নোৱাৰে আৰু কাৰোবাৰ ৰাইট টাইম নহয় তো গতিকে প্ৰথমতে ধৈৰ্য ধৰিব লাগিব আমি ধৈৰ্য ধৰি যেতিয়া এটা বস্তু মোৰ নহয়
এটা বস্তু যেতিয়া মোৰ নহয়, মই মোৰ ঘৰখনত ধুনীয়াকৈ মোৰ এটা কিবা বস্তু মোৰ ধৰি লওক মোৰ চাইকেল এখন আছে, মই বৰ ধুনীয়াকৈ ধুই মুচি ধূলাৰ পৰা বাচাই মানে ধুনীয়াকৈ ৰাখিম। যেতিয়া বেলেগৰ বস্তু এখন মই ৰাখিম নেকি? যেতিয়া নিজৰ মানুহজন নিজৰ হৈ নাথাকে, তেতিয়া আপুনি এভইড কৰিব। আপোনাক কোনটো এভইড কৰিব কৈছোঁ মই, যে আপুনি নিবিচাৰিব এক্সপেক্টেশ্যন যিদিনাৰ পৰা আপুনি শেষ কৰিব, পৃথিৱীখনত আপোনাৰ চলিবলৈ সহজ হৈ যাব। এক্সপেক্টেশ্যন থাকে আমাৰ, কি কয় আমি কওঁ যে কৰিলে মোৰ কি হ'ল, মোক নিদিলে কি হ'ল, কিন্তু নহয়, তাৰ মাজে প্ৰত্যেক মাইকী মানুহেৰ থাকে। কিন্তু আমি কাৰণ কিয় আমি এজন মানুহৰ জীৱনত সহধৰ্মিনী বুলি কয়, তো গতিকে থাকেই এক্সপেক্টেশ্যন। কিন্তু কি হয়, আমি পৰিৱেশৰ লগত মিলি যাবলৈ বাধ্য হ'ব লাগিব, যে আমি নহয় যে গৈছে কোনোবাই যিমানে বেয়া কৰিছে সিমানে বেয়া ফল পাব। কিন্তু সেয়ে আমি এক্সপেক্টেশ্যনটো এৰি দিব লাগিব। প্ৰথম কথা, আপুনি আৰু কাকো চেঞ্জ কৰাৰ পিছত লাগি নাথাকিব। এইটো সকলোতকৈ ডাঙৰ কথা, যে কাৰোবাৰ যদি জীৱনত এনেকুৱা ঘটনা ঘটি আছে, কাৰোবাৰ ল'ৰা ছোৱালী অশান্তিত পৰি আছে, কোনোবা ৱাইফে অশান্তিত পৰি আছে, তো এনেকুৱা হয় কাৰোবাক যদি কোনোবা হাজবেণ্ডে টৰ্চাৰ কৰি আছে, অত্যাচাৰ কৰি আছে, আমি কি কৰিব লাগিব, আমি সেই মানুহজনক চেঞ্জ কৰাৰ কাৰণে আমি লাগি থাকিব নালাগে, আমাৰ সময় ৱেষ্ট হ'ব। আমি কি কৰিব লাগিব, আমি নিজেই চেঞ্জ হ'ব লাগিব। আৰু ঠিক তেনেকুৱা কাৰোবাৰ যদি আকৌ ৱাইফ সেনেকুৱা আছে, ঘৈণীয়েকজনীও কৰিছে, দেন একে কথা, সেই হাজবেণ্ডজনক কি কৰিব লাগিব, আমাৰ কি হয়, আমাৰ সেই মানুহজনক চেঞ্জ কৰিব যাওঁতে আমাৰ যিবিলাক জীৱনৰ কৰ্তব্য, যিবিলাক আমাৰ কৰণীয়, যিবিলাক আমাৰ নিজৰ কাৰণে আমি সময় দিবলৈ প্ৰত্যেকটো বস্তুত আমি বেয়া হৈ যাম। আৰু সময়টো কেতিয়াও ৰিভাৰ্চ নহয়, সময়টো কেতিয়াও নাপাওঁ আমি। গতিকে কি হয়, প্ৰথম কথা হ'ল, আমি মানুহ এজনে বেয়া কাম এটা কৰিলে ক'ব লাগে, কৰিব নালাগে। আৰু ঘৰখনৰ প্ৰত্যেকটো মানুহে ক'ব লাগে, মই এই বিষয়ে ভিডিঅ' বনাম, মই ঘৰৰ ফেমিলিৰ ওপৰত, ফেমিলিয়ে এজন মানুহে বেয়া কাম কৰাৰ পিছত ফেমিলিয়ে কিমান উচতনি দিব পাৰে। এজন বেয়া মানুহ থাকে, সেই বেয়া মানুহ এজনকো উচতনি দি কেনে আৰু এগৰাকী মানুহক অশান্তি কৰে, সেইবিলাকো দেখি আহিছোঁ। যিখিনি দেখি শুনিও বহুত শিকিছোঁ, বহুত বুজি পাইছোঁ। তো আমি কি কৰিব লাগিব, যেতিয়া মানুহ এজনক আমি ভুল দেখাই থাকিম যে এইটো নকৰিব, এইটো কৰিলে এনেকুৱা হয়, আমি আমাৰ জীৱনত বাৰে বাৰে এক্সকিউজ কৰি দিম, এৰি দিম, মাফ কৰি দিম। আকৌ যদি তেনেকুৱা বাৰে বাৰে তেনেকুৱা কৰি থাকে, তেতিয়াহ'লে এটাই কথা, বেলেগক চেঞ্জ কৰাতকৈ আপুনি চেঞ্জ হওকচোন। মই কৈছোঁ আপুনি চেঞ্জ হওক, তেতিয়াহ'লে কি হ'ব, মই চেঞ্জ হওঁ, তেতিয়াহ'লে কি হ'ব, আমি আমাৰ বিচৰাবোৰ আমি চেঞ্জ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ অশান্তিবোৰ এটলিষ্ট নাইকিয়াটো কেতিয়াও নহয়, আমাৰ কি হ'ব, অশান্তিবোৰ কমিব। মই কি কৰিব পাৰোঁ, মই মোক লৈ ব্যস্ত হ'ব লাগিব, বা নিজৰ যোনে যাৰ লগত ব্যস্ত হ'ব পাৰে, যাৰ নিজৰ যি কথাত যেনেকুৱা কথাত পাৰ্গত, সেইবিলাকক লৈ ব্যস্ত হওক। তাকেই নকৰি যদি আমি কৰি থাকোঁ, এটা টাইমত সকলোৱে কৰে এইখিনি, মোৰ লগত কিয় হ'ল কিয় নহ'ল, সকলোৱে যিহেতু আমি মানুহ, আৰু মানে মানসিকভাৱে অত্যাচাৰ হোৱা আৰু এজন পৰকীয় সম্পৰ্কৰ মানে চাফাৰ কৰি থকা মানুহে যে তাৰ বিনিময়ত যে অত্যাচাৰ খাব, যদি মই কাৰোবাৰ লগত বেলেগ সম্পৰ্কত আছোঁ, তাৰ বিনিময়ত মই যে এখেতক অত্যাচাৰ কৰিছোঁ, বা আৰু এখেতে যদি কাৰোবাৰ লগত থাকি কিনে মোৰ লগত অত্যাচাৰ কৰে, এইটো সহজ নহয়। মানুহৰ ভুল হয়, মানুহৰ ভুল মোৰো হ'ব পাৰে, আপোনাৰো হ'ব পাৰে, প্ৰত্যেকৰে ভুল হয়। কিন্তু মানুহে যেতিয়া ভাবিব নহয় যে এটা ভুল কণ্টিনিউ যেতিয়া কৰিয়ে যাই থাকিব, আপুনি নিজক চেঞ্জ কৰিব লাগিব। মই সেইজন মানুহক চেঞ্জ কৰাতকৈ নিজে চেঞ্জ হওকচোন, তেতিয়া চাব আপুনি আপোনাৰ সুখবোৰ আকৌ ঘূৰি আহিব। আৰু আমি প্ৰত্যেকে কওঁ যে প্ৰথম কিছুমান কথাত আমি ডিচিশ্যন ল'বলৈ হ'লে আমাৰ কি হয়, আমি ষ্টাবলিছ হ'ব লাগিব নিজে। আমি আমাৰ ল'ৰা ছোৱালীকেইটাক আমি নিজেই লালন পালন কৰিব পাৰিম নে নোৱাৰিম, আমাক কৰিব পাৰিম নে নোৱাৰিম। আৰু এই জাৰ্ণিটোত মানুহে ক'ব, পটককৈ কয় ইমান অত্যাচাৰ কৰিছে, এৰি দিয়া, অমুক কৰা তমুক কৰা ক'লে, সেইবিলাক মানুহে আপোনাক বিপদত চাব নেকি, মই চাম নেকি আপোনাক, কোনোৱে নাচায়। আৰু তেতিয়া উল্টা আপোনাক কেনেকুৱা আপোনাৰ সলাব ৰাস্তাত আপুনি ধুনীয়া অন্ধকাৰ দেখিব।
তেতিয়া আপোনাৰ ৰাস্তা নাইকিয়া হৈ যাব তো গতিকে আমি কি কৰিব লাগে আমি যিটো যাৰ পৰা নাপাওঁৱে আমি সেইটো কিয় বিচাৰো আমাৰ জীৱনত যিখিনি আমি পাইছো আমাৰ জীৱনত আমাৰ যিখিনি আছে সেই পোৱাখিনিক লৈ আমি সন্তুষ্টি লওঁ আহকচোন এইখিনি লওঁ আৰু বহু ভিডিঅ' বনাম মই আজ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত পাইছো আৰু মই সকলোৰে এই কমেন্টবোৰৰ সকলোৰে উত্তৰ দিম আৰু এখেতৰ এই ঘটনাটো যিখিনি আপোনালোকে সকলোৱে গমে পাইছে আৰু তেখেতেও এতিয়া বৰ্তমান মই তেখেতৰ লগত লগ কৰিম আপোনালোকক ভিডিঅ'টো প্ৰেৰণ কৰিম মই তেখেতৰ পৰা কাৰণ কিয় এতিয়া তিলনি গৈছে মাত্ৰ তিলনি যোৱাৰ লগে আৰু বহুতো আজিকালি সাংবাদিকবিলাক দেখিছে আপোনালোকে নিজেই দেখিছে কান্দি থাকিব তেখেতক মানে আকৌ কালি কোৱেশ্চন কৰিছে আপোনাৰ পাপাক দেখিলে পাপা বুলি মাতিবনে নাই কিবা মানে যিটো কথা এটা আমাৰ হৈ গৈছে যিটোৰ পৰা আঘাত পায় এই কথাটোক আমি তেখেতৰ পৰা জাষ্ট জানিব লাগে হয় আমি পাব্লিকক জনাব লাগে কিন্তু কিছুমান কোৱেশ্চন সোধাৰ আমাৰ সময় আছে সেই সময়মতে কৰিব লাগে আৰু আমাৰ কিছুমান সাংবাদিকক আমি দেখিছো কেনেকুৱা কোৱেশ্চন কৰে গতিকে মই মোৰ তেখেতৰ চেম্বাৰটো মই য'ত থাকো আমাৰ ওচৰতে হয় আপোনালোকক জনাম মই অকমান আৰু বাকি সকলোৱে ভালে থাকক আৰু মনত অশান্তি লৈ কোনোৱে নাথাকিব আমি সকলোৱে মিলি সকলো মাইকী মানুহে মিলি আমাৰ কি হয় আমি নিজে নিজৰ সুখৰ কথা ভাবিব লাগিব যে আমি সকলোৱে মিলি সুখ লওঁ যে মোৰ পৰা কাৰোবাৰ যাতে দুখ নহয় পইণ্ট কৰিব দে এই কথাটো মোৰ পৰা কাৰোবাৰ দুখ নহয় কাৰোবাৰ পৰা মোৰ দুখ নহয় কিন্তু কি হয় নেক্সট ভিডিঅ'ত মই জনাম আৰু যেহেতু আমাৰ ওমেন্স ডে আহিয়ে আছে আৰু মোৰ প্ৰথম ইউটিউব চেনেলটো মই ওমেন্স ডেৰ দিনা মোৰ পয়েম এটাৰ লগত মই আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ সেইটোতো মই মৰম পাইছোঁ যিখিনি আপোনালোকে কমেণ্ট দিছে আৰু আহি আছে আৰু ওমেন্স ডে আৰু মই আপোনালোকৰ এই হিচাপত দুটামান পাৰিলে কথা পাতিম আৰু মোৰ কাৰণে দোৱা কৰিব আশীৰ্বাদ কৰিব আৰু সকলোৱে ভালে থাকিব কোনোই মনত দুখ নকৰিব নিজৰ যিখিনি আছে সেইখিনিক লৈ শান্তিত থাকক সুখত থাকক আৰু নিজৰ যি কৰ্মত পাৰ্গত যিটো কৰ্মত পাৰ্গত সেইটো কৰি ব্যস্ত থাকক মন্দিৰ আছে মন্দিৰত যাওক মন্দিৰত যাই প্ৰাৰ্থনা কৰক আৰু আমাৰ ঘৰত নামাজ পঢ়িব পাৰে যাৰ যেনেকুৱা ধৰ্ম সেই হিচাপে আমি সেই আমাৰ ওপৰলাৰ ওচৰত আমি আমাৰ দুখৰ কথাখিনি কম যিজনে আমি যাৰ ওচৰত কম সেইজনেতো আমাক কোনোৱে ইনসাল্ট নকৰে আমি যেতিয়া আল্লাহৰ ওচৰত কম মোৰ দুখখিনি আমি যেতিয়া ভগৱানৰ ওচৰত কম আমি যেতিয়া গডৰ ওচৰত আমাৰ দুখখিনি কম তেতিয়া আমাক ইনসাল্ট কোনোদিন নকৰে কিন্তু আমি যেতিয়া মানুহৰ ওচৰত কম নহয় কিছুমান মানুহে আমাক বহুত ইনসাল্ট কৰিব লে ডাউন কৰিব বহুতো কয় আপুনি না নিজৰ চাব না ওচৰ চুবুৰীয়াৰ চাব না ফ্যামিলি না চাব কাৰ নহয় আপুনি কাক ক'ব গতিকে নিজেই কাৰোবাৰ পৰা আঘাত পাইছে কোনোবাই বাৰে বাৰে ভুল কৰি আছে গৈ আছে বাদ দিয়ক সময় আহিব সময়ৰ লগে লগে কিন্তু এইটো নহয় যে কোনো কাৰোবাই যদি খুব বেয়াকৈ টৰ্চাৰ হৈ আছে তেতিয়াহলে আমি আইনৰ সহায় ল'ব লাগিব কাৰণ জীৱনটো আমি বেলেগৰ হাতত তুলি দিব নোৱাৰো দিয়ক সকলোৱে ভালে থাকক